নমস্কাৰ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। বহুত দিনৰ মূৰত আহিছোঁ ভিডিঅ' বনাবলৈ, একেবাৰে সময়ে নোপোৱা হ'লোঁ। সৰু ছোৱালীজনীক যিহেতু স্কুলত দিলোঁ, তাই নাজিৰা কেজিত চিট পালে, তালৈকে অহা যোৱা কৰি থাকোঁতে আৰু টাইম টেবুলবোৰ মিলাবই নোৱাৰোঁ ভিডিঅ' বনাবলৈ। তো আজি বনালোঁ আৰু গৰম বন্ধ দিব যিহেতু, সেইকাৰণে ভাবিলোঁ বোলো ভিডিঅ'টো দিওঁ, নহ'লেতো 40-45 দিনৰ কাৰণে বন্ধ পৰিব, ভিডিঅ' দিব নোৱাৰিম। কলনীখনো আপোনালোকক অলপ দেখুৱাম। তো ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ মুনমুন ৰেডি হ'ল, নমস্কাৰ দি দিয়া যাম। এতিয়া ল'ৰা ছোৱালীবোৰ ভিতৰত সোমালে আৰু গেটো মাৰি দিলে আৰু আমি বাহিৰতে বহি থাকিম, ইফাল সিফালে যাম, চাহো খাম সময়ত। এতিয়া এইখন গেট আৰু 12:30হে খোল খাব আৰু এইফালে আমি চাহ খাবলৈ লৈছোঁ। এই কি বাইদেউ এইফালে তিল পিঠা মায়ে কৈ দিয়া, মায়ে না ৰুবিয়ে চানা খুলিছে। এইফালে বিকাশ বহি আছে, এইফালে চাহ মই বুট লৈ আহিছিলোঁ আৰু সিহঁতি গাখীৰ চাহ তিল পিঠা। সেইফালে এতিয়া আমি ওলাই আহিছোঁ অলপ। ৰুবি এইজনী মায়ে ন, তাই আপুনি চাহ খাওঁতে নাই, এতিয়া ওলাইছেহি। হাই ইমান ধুনীয়া লাগে নহয়নে? চাফ চিকুণকৈ ৰাখে একদম। ভিতৰলৈ আৰু আছে জেগা দেখুৱাবলৈ, আপোনালোকক পাছতে দেখুৱাম আৰু। কলনীখন ইমান ধুনীয়া এটা পৰিৱেশ, গছ গছনিয়ে ভৰা আৰু একদম ঠাণ্ডা জেগাডোখৰ। লগৰসকলৰ লগত বহি থাকিলে ইয়াত কেতিয়ানো সময়খিনি পাৰ হৈ গমেই নাপাওঁ।
ৰাতি ভিডিঅ'